ফুলৰ পাত লিখি দিব এইটো কি নয়ন তৰা পাত লিখি দিব লাগিব FEBRUARY ফেব্ৰুৱাৰী 28 দিন হয় কিন্তু যেতিয়া 4 বছৰৰ পিছত অফটাৰ 4 years হ'ব 29 একদিন বাঢ়ি যায় যিটো 4 দি হৰণ যাব লাগিব 2023 ইয়াক যদি মই 4 দি হৰণ কৰোঁ কি হ'ব 4-5 গুণ 20 2 নামি আহিল 4-6 গুণ 24 অৰ্থাৎ বাকী আছে বাকী থাকিব নালাগে তেতিয়া কি হ'ব অহা বছৰ 24 ইয়াৰ্ছত কি হ'ব ফেব্ৰুৱাৰী মাহটো 29 কাৰণ তেতিয়া 4 দি হৰণ কৰিব বাকী নাথাকে কিন্তু লিপ ইয়াৰ বুলি কয় এপ্ৰিলটো 30 মে'টো 31 জুনটো 30 7 কি হ'ব জুলাইটো কি হ'ব 31 আগষ্ট কেইদিন হ'ব 31 ডেজ তাৰপিছত ছেপ্টেম্বৰ কি হ'ব 30 ডেজ অক্টোবৰ OCTOBER 1 ডেজ নৱেম্বৰ স্পেলিংটো কোৱা NOVEMBER 30 ডেজ ডিচেম্বৰ DECEMBER 31 ডেজ এইটোত আমি কি খাতেৰে নাম কৰিব পাৰোঁ চাওঁচোন ওখৰটো হ'ব 31 তলৰটো কি হ'ব 30 ফেব্ৰুৱাৰী কি হ'ব 28 বা 29 মাৰ্চ এপ্ৰিল মে' জুন জুলাই আগষ্ট এইটো দুবাৰ হ'ব লাগিব লাষ্টতটো দুবাৰ জুলাই আগষ্ট আকৌ ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰত কিমান দিন হ'ল 31 নৱেম্বৰত 30 মিলি গৈছেনে ওখৰটো হ'লে 31 তলৰটো হ'লে 30 এইখিনি মনত ৰাখিব তোমাক এটা অংক দিওঁ ব্যৱহাৰ ৰূপত ইটো কি মাছ আচল শব্দটো হ'ল শব্দৰ মূলটো হ'ল মাছ মাছটো মাছটো ইয়াতে টু আৰু ক এটা এক্সট্ৰা এটা সোমাই দিয়া আছে মাছটো কামটো হ'ল মূল শব্দ ইয়াতে লৈটো লগাই দিয়াৰ লগে লগে কামলৈ হৈছে ই অপজিটটো কি বুলি কওঁ বিফোৰ আফটাৰ আউটসাইড মানে বাহিৰ ফাল ইনসাইড মানে ভিতৰ ফাল ডে মানে হ'ল দিন নাইট মানে হ'ল ৰাতি বিউটিফুল মই বিউটিফুলটো 3 ভাগ কৰি পাব পাৰোঁ দেই ফুল FUL বিউটিফুল মানে কি ধুনীয়া কিন্তু আগলি UGLY আগলি মানে কুৎসিত একদম বেয়া দেখি আৰু ধুনীয়া বিপৰীত কি হ'ব কুৎসিত আৰু ইংৰাজীত হ'ব বিউটিফুল আগলি নাঙলটো আমাৰ ধান মাটি হেৰি কৰে এইটো বঢ়িয়া আৰু ধান যে কাটে কাঁচিখন বঢ়িয়া আৰু মাটি এনেকৈ চহাই নাঙলৰ নিচিনা ট্ৰেক্টৰ কোনখন এইখন বঢ়িয়া আৰু কোদাল মাটি যে কাটে এইখন ধান এনেকৈ আনে নহয় এইটোৰে গৰু হয়নে এজন মানুহে কি কৰিছে পথাৰত হাল বাইছে হয়নে তাৰপিছত কি কৰিছে এই ধান যেতিয়া হ'ব এনেকৈ ধানখিনি কি কৰিব গৰু কেইটাও এনে ঘূৰাই ধান মাৰিছে মৰণা মাৰা বুলি কয় তাৰপিছত কি কৰিছে কাটি আনি এই ভঁৰালত ধান থৈছে দেখিছেনে
এয়া ধান প্ৰথমতে কি কৰিব এনেকা হাল বাই এই ধানবিলাক এনেকা ছুটিয়াই ৰুব ভাল লাগিছে হয়নে ধান ট্ৰেক্টৰত ধান কাটিব পাৰে বা এইখনতে কাটিব পাৰে সঁজুলি দেখিছেনে পথাৰখন কিমান ধান হৈছে হয়নে দমকল কোনো দেখাই দমকল এইটো দমকল এইবিলাক মাটিৰ তলৰ পৰা পানী আহে আৰু এইটো আমাৰ ইয়াত তলৰ পৰা আহে এইখিনি পানী আমি দমকলৰ পানী এনেকৈ পানীখিনি কি কৰোঁ আমি খাওঁ What is the name of flower? Sunflower. What is the name of this flower? Lotus. Lotus. What's it called? Marigold. Rose. তোমালোকৰ আছেনে ৰ'জ আছেনে নাই কি পালো আকৌ কোৱা সানফ্লাৱাৰ লোটাছ মেৰিগোল্ড ডালিয়া Johnny, yes, Papa, eating sugar, no, Papa, telling lies, no, Papa, open your mouth, ha, ha, ha. Itu ki? Dog. Dog spelling tu kuah? D-O-G. Dog. Dog kene koi mate? Ho, ho, ho.